মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি যোগ অভ্যাস এই জনতাই আজি ইয়াক অত্যন্ত নিজৰ জীৱনটো শক্তিশালী কৰি ৰখাৰ বাবে সুস্থ কৰি ৰখাৰ বাবে আন্তৰিকতাৰে গ্ৰহণ কৰিছে। এতিয়া পূৰ্বতে ভাৰতবৰ্ষত সীমাবদ্ধ আছিল, কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত যে বলিষ্ঠ পদক্ষেপ ল'লে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত, তাৰ পাছৰ পৰাই ধাৰাবাহিকভাৱে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ অন্যান্য ৰাষ্ট্ৰসমূহতো যোগ অভ্যাস সকলোৱে কৰাৰ বাবে আন্তৰিকতাৰে উদ্যোগ গ্ৰহণ কৰিছে। আৰু এতিয়ালৈকে 2015 পৰা 2022লৈকে 8th এডিশ্যন অফ ইণ্টাৰনেশ্যনেল ডে অফ য়োগা সফলভাৱে সমাপ্তি হৈছে। এইবাৰ 9th এডিশ্যন হ'ব। 9th এডিশ্যন 21 জুন তাৰিখে হ'ব মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। গতিকে ইয়াৰ বাবে 100 দিনৰ পৰা কাউণ্টডাউন আৰম্ভ হৈছে। 100 দিন আমাৰ কাউণ্টডাউন দিল্লীৰ কালকাতা ষ্টেডিয়ামত আৰম্ভ হ'ল। এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত অসম চৰকাৰৰ সহযোগত আমি 75 ডেজ কাউণ্টডাউনৰ কাৰ্যসূচী সফল কৰি তুলিলোঁ। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ আজি বিশিষ্ট নেতৃত্বই মাননীয় মুখ্যমন্ত্ৰীকে ধৰি উপ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসকল, বিধায়কসকল, সাংসদসকলৰ উপস্থিতি আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত আমি সকলোৱে অংশগ্ৰহণৰ জৰিয়তে ইয়াক সফল ৰূপ দিলোঁ। ইয়াৰ কাৰণে আপোনালোককো মই ধন্যবাদ জনাইছোঁ। আপোনালোকে জানে যে আজিৰ তাৰিখত য়োগা আৰু নেচাৰোপেথি ড্ৰাগলেছ থেৰাপি হিচাপে আজি বিশ্বৰ মানৱ সমাজে ইয়াক নিজৰ স্বাস্থ্য সকলো মুহূৰ্ততে সকলো পৰিস্থিতিতে সুস্থ কৰি ৰাখিবৰ বাবে ইয়াৰ যিটো বিজ্ঞানসন্মত দৃষ্টিভংগী ইয়াক তেখেতসকলে আন্তৰিকতাৰে উপলব্ধি কৰিছে। য়োগা ইয়াৰ যিটো তাৎপৰ্য অৰ্থাৎ ইট ইজ এ চায়েন্স অফ বডি, চায়েন্স অফ মাইণ্ড, চায়েন্স অফ সোল। গতিকে এই প্ৰাচীন যিটো বিজ্ঞান পদ্ধতি আমাৰ জীৱনটো সুন্দৰভাৱে সুস্থ কৰি ৰখাৰ বাবে তাহানি কালতে ঋষিমুনিসকলে তেখেতসকলৰ তপস্যা কালত যি সত্য আৱিষ্কাৰ কৰিছিল আৰু সেই প্ৰাচীন বিজ্ঞান চিকিৎসা পদ্ধতি আজি একবিংশ শতিকাত মানৱ সমাজৰ বাবে অত্যন্ত ইয়াক উপযোগী হৈছে বা ই মানৱ সমাজক প্ৰিভেনশ্যন অফ ডিজিজ, প্ৰিজাৰ্ভেশ্যন অফ হেল্থ, প্ৰমোশ্যন অফ হেল্থৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। গতিকে সেইকাৰণে মই ভাবোঁ যে এইটো এটা আমাৰ সকলোৰে বাবে, প্ৰতিগৰাকী ব্যক্তিৰ বাবে মই ভাবোঁ এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। গতিকে মই সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজক আহ্বান জনাইছোঁ যে প্ৰত্যেকে যেন দৈনিক যোগ অভ্যাস বাধ্যতামূলকভাৱে কৰে, কাৰণ নিজৰ স্বাস্থ্যটোৰ বাবে। আৰু স্বাস্থ্যই হৈছে ধন, হেল্থ ইজ ৱেল্থ, দেহাত থাকিলে বেহা। গতিকে সেইবাবে আমি এই মুহূৰ্তত স্বাস্থ্যই যিমানবিলাক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেই প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ দিব লগা হ'লে বলিষ্ঠভাৱে যোগ অভ্যাসত চামিল হ'ব লাগিব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ প্ৰতিটো পৰিয়ালৰ চোতালত পৰিয়ালৰ সদস্যই যাতে মিলিতভাৱে যোগ অভ্যাস কৰে আৰু 75 ডেজৰ পাছত 50 ডেজ হ'ব, 25 ডেজ হ'ব, তাৰপাছত 21 জুনত চূড়ান্তভাৱে আমাৰ যিটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সফল কৰি তোলা হ'ব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত। গতিকে সেইবাবে আজিৰ তাৰিখত যাতে য়োগাৰ সৈতে আমাৰ উঠি অহা চামটো ভালদৰে চামিল হ'ব পাৰে তাৰ বাবে বিভিন্ন ইনষ্টিটিউশ্যনৰ সৈতে আমাৰ বিভিন্ন বুজাবুজি চুক্তি হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মোৰাৰজী দেশাই নেশ্যনেল ইনষ্টিটিউট অফ য়োগা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাজত আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত এখন বুজাবুজি চুক্তি হ'ব। ইয়াতো প্ৰশিক্ষণ দিয়া হ'ব যাতে উঠি অহা প্ৰজন্মই য়োগা মাষ্টাৰ হিচাপে, য়োগা এক্সপাৰ্ট হিচাপে তেখেতসকলে নিজক প্ৰতিষ্ঠা কৰিব পাৰে, গঢ়ি তুলিব পাৰে। আৰু তেতিয়া বিশ্বৰ বুকুত এতিয়া যেনেধৰণে য়োগাৰ চাহিদা বৃদ্ধি হৈছে, আয়ুষৰ প্ৰডাক্টবিলাকৰ চাহিদা বৃদ্ধি হৈছে, তাত তেখেতসকলে কৰ্মসংস্থাপনো পাব আৰু নিজৰ দক্ষতাৰ যোগ্যতা বিশ্বৰ বুকুত প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব।